নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ। আৰু তেনেহ'লে বলক ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষ কৰি পেলাওঁ। গা ধুই ল'লোঁ নদীত আৰু তামাম জ্বৰ হৈ আছে মানে, তথাপিও মানে গা ধুইছোঁ কাৰণ যিহেতু আজি ভূটান চাবলৈ যাম ন বন্ধুসকল, সেইকাৰণে ধুই ল'লোঁ গা আৰু দেই। এইটো মানে ভূটানৰ পৰা বৈ আহিছোঁ নদীটো সৰুকৈ, আৰু এতিয়াও আমি যোৱা নাই ভূটানলৈ যাম, আৰু ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰ। চ' আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, মই দেখুৱাই থাকিম, মানে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া গা চা ধুই আছোঁ ভূটান যাবলৈ। আৰু কথা এটা হৈছে বাৰু, মনটো কালিৰ পৰা বহুত দুখ লাগি আছে, সেইবিলাক পিছত গম পাই যাব বাৰু। তো মানে বন্ধুসকল, ভূটানৰ পৰা সৰুকৈ ফুটি বৈ অহা নদীত গা ধুলোঁ, আৰু মানে এতিয়া ভূটান অলপ পিছত গৈ আছোঁ মানে দেই বন্ধুসকল। আৰু ফাৰ্ষ্ট টাইম আমাৰ দৌৰি দৌৰি ভিডিঅ' বনাইছোঁ ভূটানৰ পৰা। মনটো কিবা একদম মানে বেয়াকৈ ভাল লাগি আছে মানে। নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান উপস্থিত হৈ আছোঁ পাৰ্কিজুলি হৰতলা। আৰু হৰতলা গাঁৱৰ পৰা এতিয়া জাষ্ট আমি যাব ওলাইছোঁ ভূটানলৈ। ইয়াৰ পৰা বেছি দূৰ নহয়, আৰু 4 কিলোমিটাৰ আছে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। পিছফালে আছে আইতাহঁত সকলোৱে। আমি মানে এতিয়া ভূটানলৈ যাম, আৰু ভূটানৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বিশেষ এটা কথাৰ কাৰণে মনটো বেয়া লাগি আছে, মানে ভূটানত সোমাবৰ কাৰণে কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয়, মানে ডকুমেণ্ট ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হয়। চ' মোৰ ভোটাৰ কাৰ্ড, অৰিজিনেল ভোটাৰ কাৰ্ড নাই যদিও মই ভোট দিছোঁ বাৰু, তথাপিও মোৰ ৰিপৰ্টখিনি আছে। ৰিপৰ্টখিনি দি সোমাব পাৰোঁ নোৱাৰোঁ সেইখিনি পিছত হ'ব। যদি ৰিপৰ্টৰ মতে সোমাব পাৰোঁ তেতিয়াহ'লে আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম, আৰু যদি নোৱাৰোঁ আৰু তেনেকুৱাই হৈ থাকিব, আৰু এনে অকল গেটখন চোৱা হ'ব। চ' ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু এই হৰতলা পাখিৰিজুলি হৰতলা গাঁৱৰ পৰা এতিয়া জাষ্ট বিদায় লৈছোঁ। কালি যোৱা ৰাতি আহি পাইছোঁ আমি সকলোৱে, লগত দাদা আৰু খুৰা আছে সেয়া, আৰু আইতাহঁতে আছে। আমাক বিদায় দিছে বৰ্তমান, ধুনীয়াকৈ খুৱাই বুৱাই মানে আমাক বিদায় দিছে। চ' বহুত বহুত ধন্যবাদ থাকিল আইতাহঁতক। মানে আমাৰ পৰিয়ালৰ মানুহ পৃথিৱীৰ চুকে কোণে, অসমৰ চুকে কোণে ভৰি আছে। চ' সেইখিনি মানে আমি ছাৰ্ভে কৰি আছোঁ, সেয়াই আৰু। চ' তেতিয়াহ'লে এতিয়া বৰ্তমান লগ পাই আছোঁ আপোনালোক সকলোকে ভূটান গেট। চ' বাই বাই। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু দেখুৱাবলৈ চেষ্টা কৰি থাকিম আপোনালোক সকলোকে। ৱেলকাম বন্ধুসকল, মানে গৈ আছোঁ এতিয়া আমি ভূটান গেট, আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে লগত আছে আমাৰ হৰতলা পাখিৰিজুলি গাঁৱৰ আমাৰ ককা আছে লগত। আমাৰ ককাই লৈ গৈ আছে আমাক সকলোকে। চ' কেমেৰা কৰি আছে বৰ্তমান এতিয়া আমাৰ দাদীয়ে কেমেৰা কৰি আছে, আৰু এইফালে আমি গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকক বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ভূটান। আৰু ভূটানত সোমাব পাৰোঁ নোৱাৰোঁ বাৰু অকণমান ডাউট লাগি আছে। যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোক সকলোকে। আহক আহক আহক। সকল ভাগৰ লাগিছে অকণমান, আৰু অকণমান চাত জিৰণি লৈছোঁ। আৰু এইফালে এটা ভেড়া ছাগলী আছে, কান্দি আছে। ভয় কৰিছে নেকি আমাক? আমাক ভয় কৰিছে নেকি? মে হেল্ল' মে মে ভূটান ভিডিঅ' বনাওঁ, তাৰপিছত দিছ ইজ পৰিৱেশ মানে দেই। আৰু কিবা টিকেট নাপালোঁ কিবা লগে।
বহুত গৰম ঠাণ্ডা খাব লৈছোঁ ধৰ গিলাচ দিছ ইজ ভূটানৰ মেইন গেট দেখি পাইছেনে আপোনালোকে চ' বন্ধুসকল ফাইনেলি ভূটান গেট আহি পালোঁ আৰু ভূটান গেটত মানে সোমাওঁতে কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয় আৰু ডকুমেণ্ট আই কাৰ্ড দিবলগীয়া হৈ যায় আৰু এই আই কাৰ্ড লৈ লৈছোঁ আৰু ইয়াত জমা দিব লাগিব জমা কৰি আৰু ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভূটান দেশখন কেনেকুৱা তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চ' মানে বন্ধুসকল এয়া দেখি পাইছোঁ ফাইনেলি মোৰ ভোটাৰ কাৰ্ডখন জমা দিলোঁ আৰু বেগবোৰ ইয়াতে ৰাখিব দিছে আৰু বিশেষকৈ এইখিনিত চিকিউৰিটিৰ ওচৰত কেমেৰা এলাউ নাই আৰু সেইকাৰণে ইমানখিনি ইয়াত মই কেমেৰা কৰিব নোৱাৰিলোঁ দুখিত বন্ধুসকল দিছ ইজ মানে চিক্ৰেট চিকিউৰিটি থকা জেগাটো সেইকাৰণে কেমেৰা কৰিব নিদিয়ে মানে ইমানকৈ তথাপিও অকণমান কৰিছোঁ মনে মনে আৰু সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ চ' তেতিয়াহ'লে বলক আৰু আমি ভিতৰলৈ লাহেকৈ সোমাই যাওঁ তো বন্ধুসকল ফাইনেলি ভূটানৰ ভিতৰলৈ সোমাই আহিলোঁ এয়া দেখি পাইছে আইডেণ্টি কাৰ্ড লৈ ল'লোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম তো দিছ ইজ ভূটান বন্ধুসকল আৰু ফাৰ্ষ্ট টাইম আহিছোঁ ক'ত কি আছে কি নাই একো ধৰিব পৰা নাই এনেই ঘূৰি আছোঁ আৰু এই ৰাস্তাই আৰু খুব ধুনীয়াকৈ ৰাস্তাবিলাক এনেকৈ ৰাখিছে আৰু দলঙৰ তলত ধুনীয়াকৈ নিজৰা হোৱা পানী বৈ গৈছে চাওক দিছ ইজ ভূটান বন্ধুসকল দেখি পাইছে অলপ এইফালে যাওঁ অলপ আগত দিছ ইজ মানে এনেকুৱা জেগা আৰু এইবিলাক এনেকৈ জিৰণি ল'ব পাৰে মানে দেই বন্ধুসকল চ' বন্ধুসকল ফাৰ্ষ্ট টাইম ভূটানলৈ আহিছোঁ আৰু ঘূৰি আছোঁ ৰাস্তাই কি পাওঁ আপোনালোকক দেখুৱাওঁ বুলি তো চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ মন্দিৰবোৰ ৰাখিছে সেইফালে ভিতৰত আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰা নাই বাৰু দেখি পাইছে পুৰা গৰমত ঘামি গৈছোঁ আৰু এইবিলাক পাৰ্ক মানে বন্ধুসকল ধুনীয়াকৈ বনাই ৰাখিছে আৰু ইফালে ঘৰবোৰ চাওক
আৰু আমি এনেকৈ পাহাৰৰ ওপৰত উঠি যাবলৈ চেষ্টা কৰি আছোঁ। মানে একদম এনেকুৱা মানে পাহাৰটো দেখি পাইছে আপোনালোকে, ওপৰত উঠি গৈ আছোঁ আমি তলৰ পৰা। তো চাই থাকক, দেখুৱাই আছোঁ কেনেকুৱা ভূটান দেশখন। কেনেকুৱা অনুভৱ ভূটান আহি? ভাল ভাল? কিমান ভাল? বহুত ভাল। বহুত দিনৰ মূৰত দেখিছোঁ আজি। হেঁপাহ দেই বন্ধুসকল, হেঁপাহ। অন্য এখন দেশ হেঁপাহ মানে চাবলৈ। তো সেইকাৰণে আহি গ'লোঁ, আহি চাইছোঁ মানে ফাৰ্ষ্ট টাইম আহিছোঁ, একো দেখি পোৱা নাই। ৰাস্তাৰে খোজকাঢ়ি গৈ আছোঁ। ভাগৰ লাগিছে বন্ধুসকল। ভূটানলৈ আমি বগা বগা শিলে দেখি পাইছোঁ। কিমান বগা বগা নহয় শিলবিলাক, বগা বগা ধুনীয়া বগা বগা শিলে দেখি পাইছোঁ আমি, আৰু একো দেখি পোৱা নাই দেই। এই শিলবোৰ অসমৰ বাহিৰত যায়। অসমৰ বাহিৰত নে? অসমৰ বাহিৰত, অঁ বাহিৰত লৈ যায় বুলি কৈছে এই শিলবোৰ। চ' বন্ধুসকল, গৰমত ঘামিছোঁ কিন্তু দেই, বৰ বেয়াকৈ খোজকাঢ়ি। আপোনালোকে দেখি পাইছেই চাগে। দিছ ইজ ছায়া পাইছে, অকণমান বহিলোঁ আৰু অকণমান ইয়াতে ৰেষ্ট লৈ ল'ম। এই চাওক বগা শিল দেখা, একদম পুৰা বগা শিল। বগা শিল দেখি পাইছে ৰাইজে, দেখাই আছোঁ মই ধুনীয়াকৈ। দিছ ইজ বন্ধুসকল, ভূটান হৈছে দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ দেশ। ভাৰতৰ মানে উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পূৰ্বাংশে অৱস্থিত। ভূটানৰ উত্তৰে চীনৰ তিব্বত অঞ্চল আৰু দক্ষিণে পূব তথা পশ্চিমে ভাৰতবৰ্ষৰ অৱস্থিত। ভূটানৰ শব্দটো সংস্কৃত শব্দ ভূ উত্থানৰ পৰা আহিছে, অৰ্থাৎ উচ্চভূমি। ভূটানৰ চাৰ্কৰ এখন সদস্য ৰাষ্ট্ৰ। ভূটানৰ ৰাজধানীৰ নাম হৈছে থিম্ফু বন্ধুসকল। আৰু চাওক, আপোনালোকক সম্পূৰ্ণ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চ' ভিডিঅ'টো চাই থাকিব, আপোনালোকক যিমান পাৰোঁ সিমান ভূটানৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। অতীত কালত ভূটান পাহাৰৰ উপত্যকা অনেক ৰাজ্যত বিভক্ত আছিল বন্ধুসকল, আৰু 16শ শতিকাৰ এখন ধৰ্মীয় ৰাষ্ট্ৰ হিচাপে ইয়াৰ আৱিৰ্ভাৱ ঘটে। 1907 চনত উয়াংচুং বংশই দেশখনৰ শাসন চলাইছিল। 1950 দশকক পৰ্যন্ত ভূটান এখন বিচ্ছিন্ন দেশ আছিল। 1960 দশকত ভাৰতৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰি দেশখন এখন আধুনিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছিল বন্ধুসকল। তেতিয়া ই বিশ্বৰ অনুন্নত দেশসমূহৰ ভিতৰত এখন আছিল। চ' আপোনালোকে দেখি পাইছেনে, এয়া কিছুমান। চ' বন্ধুসকল, আপুনি যদি ভূটানলৈ আহিব বিচাৰে তেনেহ'লে আপুনি কি জানি থোৱা উচিত, এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। চ' পোনপ্ৰথমে আপুনি ভূটানলৈ আহিব হ'লে আপোনাক পাছপৰ্ট নহয় বা ভোটাৰ কাৰ্ড প্ৰয়োজন হ'ব, আৰু লগত পিন্ধিব লাগিব, চেণ্ডেল পিন্ধি যাব নোৱাৰিব, লগত পিন্ধিব লাগিব জোতা মোজা। এইখিনি সিহঁতে নিয়ম বান্ধি ৰাখিছে, আৰু সেইখিনি অভিজ্ঞতা মই ভূটানলৈ আহি পাই গৈছোঁ, আৰু সেইবাবে আপোনালোকক জনাইছোঁ। চ' এয়াই ভূটানৰ দৃশ্য। চ' ভিডিঅ'টো চাই থাকক, আৰু অকণমান দেৰিলৈকে কিছুমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মানে কি হয় নাজানো, আৰু এই বস্তু এটা এনেকৈ চাই ঘূৰি ফুৰি আছোঁ।
এইফালে এইফালে এই ঘূৰাই ঘূৰাই যায় এইবিলাক ঘূৰাই ঘূৰাই যাব লাগে বোলে অঁ এইটো ঘূৰাই ঘূৰাই যাব লাগে এইটো এই ঘূৰাই ঘূৰাই যাবা কৈছে চ' বন্ধুসকল দেখি পাইছেনে ভূটানৰ কিছু প্ৰাকৃতিক দৃশ্য মানে বন্ধুসকল দেখি পাইছেনে ইয়াত মানে ভিতৰত সোমালে মানে কিছুমান নিয়ম কৰিব লাগে বুলি কৈছে মানে ইয়াৰ মানুহে সেইটো কাৰণে সোমাই দেখি পাইছে কি হয় নাজানো তো সেই মই ঘূৰাবলৈ চেষ্টা কৰিম আপোনালোকে চাই দিব চ' বন্ধুসকল আমি সৌফালৰ পৰা সোমাইছিলোঁ আৰু এইফালৰ পৰা ওলাই যাম এতিয়া আৰু ওলোৱাৰ দৰ্জাখন কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মই দেখি পাইছে দৰ্জাখন চাওক এনেদৰে যাব লাগিব এনেদৰে যাব লাগিব এনেদৰে ওলাই আহিব লাগিব বন্ধুসকল দৰ্জাখন চাওক কেতিয়ালৈহে কি লিখা আছে এইটো মেংগ' ফ্ৰুইট ড্ৰিংক এইটো খাই খাই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ লগ পাম পুনৰ নেক্সট ভিডিঅ'ত বাই বাই আজি ভূটানৰ পৰা